Hello friends, welcome to my YouTube channel XYZ অসম। তো ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো আপোনালোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ, কিয়নো আজি এই ভিডিঅ'টোত উল্লেখ কৰিম যে যদিহে আপোনালোকে ধনী হ'ব বিচাৰে তেনেহ'লে জীৱনত এইকেইটা ভুল কেতিয়াও নকৰিব, নহ'লে আগবাঢ়িব নোৱাৰিব। তো ফ্ৰেণ্ডছ, আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, জাৰ্মানীৰ এখন গাঁৱত দুজন ককায়েক ভায়েক আছিল। এজনৰ নাম অডি আৰু আন এজনৰ নাম ৰডি। দুইজন একেবাৰে দুখীয়া পৰিয়ালৰ পৰা বিলং কৰিছিল আৰু তেওঁলোকৰ দেউতাক এটা সৰু ফেক্টৰীত জোতা চিলোৱাৰ কাম কৰিছিল আৰু তেওঁলোকৰ মাকে ঘৰুৱা কাম কাজ কৰিছিল। আৰু সময় থাকোঁতে ভাই ককাই দুইজনে দেউতাকৰ কামত সহায় কৰিবলৈ জোতা চিলোৱাৰ কাম কৰিবলৈ আৰম্ভ কৰিলে আৰু লাহে লাহে এই কাম তেওঁলোকৰ পেচন হ'বলৈ আৰম্ভ কৰিলে। কিন্তু এই কাম কৰাৰ লগে লগে আজৰি সময়ত তেওঁলোক দুজনে বন্ধুৰ লগত খেলা ধূলা কৰিবলৈ যায় আৰু খেলত তেওঁলোক এজন পাকৈত খেলুৱৈ আছিল। কিন্তু এদিন খেলোঁতে মন কৰিলে যে তেওঁলোকৰ দেউতাকে চিলোৱা জোতাযোৰ একেবাৰে কমফৰ্টেবল নহয়, যাৰ বাবে খেলত তেওঁলোকে ভাল প্ৰদৰ্শন মুঠেই কৰিব পৰা নাছিল। যিহেতু দেউতাকৰ পৰা জোতা চিলোৱা কলা সম্পূৰ্ণ শিকি লৈছিল আৰু সেই কলা ব্যৱহাৰ কৰি সিহঁত দুইজনে নিজৰ আৰু আনৰ বাবে মজবুত জোতা বনাবলৈ আৰম্ভ কৰি দিলে, যাৰ ফলত তেওঁলোকৰ খেলৰ প্ৰদৰ্শন অতি আকৰ্ষণীয় হ'বলৈ আৰম্ভ কৰিলে। আৰু সেয়া দেখি গাঁৱৰ মানুহবিলাকেও তেওঁলোকৰ বাবে এনে এটা জোতা নিৰ্মাণ কৰিবলৈ তেওঁলোকৰ ওচৰলৈ আহিল আৰু তেওঁলোকে তেতিয়াৰ পৰাই ঘৰৰ পৰা জোতা নিৰ্মাণ কৰি সেইসমূহ বিকিবলৈ আৰম্ভ কৰি দিলে আৰু তেওঁলোকৰ জোতা বনোৱা কলা দূৰ দূৰণিলৈ বিয়পি পৰিল আৰু সেই জোতা চিলোৱা ভাইক দুজনৰ কোম্পানী ইমানেই ডাঙৰ হ'ল যে যিটো আমি বৰ্তমান এডিডাছ আৰু পুমা নামেৰে জানো। এতিয়া বন্ধুসকল, মেইন কথাটো হ'ল যে আন মানুহে দেখাত তেওঁলোক দুজন কেৱল মুচিৰ কামেই কৰিছিল, কিন্তু ইমান সৰু কাম হোৱাৰ বাদেও তেওঁলোকৰ সেই কামত কোনো লাজ অনুভৱ কৰা নাছিল। লগতে মানুহে কি ক'ব বুলি ভাবি তেওঁলোকৰ পেচনটো বৰবাদ হ'বলৈ নিদিলে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে সেই পেচনটো সৰুৰ পৰাই নিজৰ লগত খামুচি ধৰি থাকিল। সেয়েহে তেওঁলোকৰ এই কোম্পানী বৰ্তমান পৃথিৱীৰ নামী কোম্পানীসমূহৰ লগত ফেৰ মাৰিব পাৰিছে। চ' ফ্ৰেণ্ডছ, আমি ইয়াৰ পৰা জানিলোঁ যে যিকোনো কামত যদি আপোনালোকৰ পেচন আছে তেনেহ'লে সেইটো নষ্ট হ'বলৈ নিদিব, তাক আৰু ইম্প্ৰুভ কৰি আগবাঢ়ি যাব। তেতিয়াহে আপোনালোকে জীৱনত ছাকচেছফুল এজন ধনী ব্যক্তি হ'ব পাৰিব। চ' ফ্ৰেণ্ডছ, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' নেক্সট ভিডিঅ'টোত আপোনালোকৰ পেচন কিদৰে জানিব পাৰি তাৰ বিষয়ে উল্লেখ কৰিম। চ' ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। থেংক ইউ ছ' মাছ ফ্ৰেণ্ডছ, চি ইউ এগেইন, বাই বাই।